নমস্কাৰ, মই ৰাজ, মোৰ ইউটিউব চেনেল ৰাজ অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। যদি আপুনি পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আজি আমি কথা পাতিম যে কেনেদৰে ন'টিফিকেশ্যন অফ কৰিব পাৰি। আপোনাৰ যিবোৰ এপছ আছে সেইবোৰৰ ন'টিফিকেশ্যনবোৰ আহিব ধৰে, ডাটা অন কৰাৰ লগে লগে বহুত প্ৰব্লেম হয়। আপোনাৰ স্ক্ৰীণত আহিব ধৰে, ফেচবুক হওক হোৱাটছএপৰ মেছেজবোৰ আহিব ধৰে। এইবোৰ অফ কৰিব কেনেকৈ অফ কৰিব পাৰি। আজি সেই বিষয়ে আপোনাক দেখুৱাম মই কেনেদৰে অফ কৰিব পাৰি। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ।